নমস্কাৰ বন্ধু বান্ধৱ আপোনালোকক পুনৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। ইয়াতকৈ কিমান পাশবিক কাণ্ড কৰিব পাৰে মানুহে। নিজৰ মাকক মাৰি ৰাস্তাত বাগৰাই থৈ গৈছে। নিজৰ মাকক মাৰি উঠি তেওঁ কৈছে মানুহক যে মোৰ মাক মই মাৰোঁ কিবা কৰোঁ, এইটো মোৰ পাৰ্চনেল মেটাৰ, আপোনালোকে ক'বলৈ ইয়াত একো নাই। মানুহ ইমান তললৈ কেনেকৈ নামি পৰে আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় গম পাব। ভিডিঅ'টো চাই লওক আপোনালোকে। ঘটনাটো মালিগাঁও আদৰ্শ কলনী হনুমান মন্দিৰৰ ওচৰৰ আৰু ইয়াক ফেচবুকৰ পৰা লোৱা হৈছে। কথাটো শুন না। আচ্ছা, মৰিব মোৰ ঘৰত, মৰিব মোৰ ঘৰত কাৰ্য হ'ব, তোমাৰতো ডিষ্টাৰ্ব হোৱা নাই। এটা কথা কওঁ, নিজে ভাবি পেলাই মই কৈ আছোঁ, মোৰ ঘৰত মাক মই মাৰোঁ ইয়াক কিছ কৰোঁ, মোক মাৰে ইয়াক নকৰোঁ, ঠিক আছে? কথাটো শুনিলোঁ, এইটো মোৰ ঘৰৰ মেটাৰ। নাই নাই, ৰাজ্যৰ মানুহটো মোৰ ছাইডৰ মানুহটো কোনো চোৱা নাই। এটা কথা কথাটো শুন না, কথাটো আজি শুনিল না।